বৰপেটা লোক নিৰ্মাণ বিভাগৰ চৰম মইমতালি উন্মুক্ত নলাত পৰি গুৰুতৰভাৱে আহত এটি শিশু বৰপেটাৰ ভেল্লাত এই ভয়ংকৰ দুৰ্ঘটনা উন্মুক্ত দ নলাত পিছলি পৰি বহু সময়লৈ অজ্ঞান হৈ পৰে 4 বছৰীয়া এটি শিশু আহত শিশুটি মহিবুল আলীৰ পুত্ৰ সানি আহমেদ শিশুটিয়ে মূৰ পিঠি আৰু বুকুত গুৰুতৰভাৱে আঘাত পায় অতি বিপজ্জনক অৱস্থাত আছে ভেল্লাৰ দৰগাপুৰত এই নলাটো সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰে সানি আহমেদ নামৰ শিশুটি উল্লেখযোগ্য যে বৰপেটা দৌলাহাল গুৱাহাটী পথৰ ভেল্লাৰ দৰগাপুৰত প্ৰায় 6 মাহ ধৰি 200 মিটাৰৰ নলাৰ কাম চলি আছে চেঙা ক্ষেত্ৰীয় পথ উপসংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জাকিৰ হুছেইনৰ হেমাহিৰ বাবে অতি লেহেমীয়া হৈ আছে নলাটোৰ নিৰ্মাণৰ কাম এই নলাটোৰ বাবে কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱা বুলি ৰাইজে জানিবলৈ দিছে সহকাৰী কাৰ্যবাহী অভিযন্তাগৰাকীয়ে ৰাইজৰ অসুবিধা অভিযোগক মুঠেই গুৰুত্ব নিদিয়াৰ বাবে আজি পুনৰ এটি শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নিউজ ডেস্ক ৰিপৰ্ট বি সংবাদ আহি থাকাতে চিধা সি নালাটোত পৰি গৈছে পৰি যোৱাৰ লগে লগে চিধা সি কান্দি থৰ পৰি গৈছে যাই বিকি আৰু তোলে মই দাঙি কেনে তোলে লৈছোঁ কান্দা চান্দানে একদম বন্ধ হৈ গৈছে চলটো একদম বেহুচ হৈ হেৰি হৈ গৈছে যাতে তাৰপিছত মই মাকক গেৰাইছোঁ বোলে পিতে পচছে কি জোৰে মাত বোল নাই একদম হেৰি হৈ গৈছে বেহুচ হৈ গৈছে তাৰে পিছত আৰু ফাৰ্মাচীক লৈ গৈছোঁ ফাৰ্মাচীৰ পৰা আৰু আনিছোঁ আনি কেনে আৰু ইয়াক হেৰি কৰি থৈ দিছোঁ তাৰপিছত আৰু বৰপেটা আনিছোঁ বৰপেটাৰ পৰা আৰু লেফাৰ কৰিছে গুৱাহাটীত নিবা দিছে কেনেকৈ পৰিল পিছলা খাই কেনে সি পৰি গৈছে তাতে কিহৰ কাৰণে পৰিল এই নালাটো ঠিক কৰি নেদাৰ কাৰণেতো পচছে আজি 6 মাহ বছৰ দিন হ'ল এতিয়া যাই 1 বছৰে হ'ল 1 বছৰ হ'ব লাগলি নালাটো ভাল নকৰলি ল'ৰা ছোৱালী কেনেকৈ অহা যাহা কৰিব নালাটোতো ভাল কৰি দিবা লাগিব নালাটো ভাল কৰি নেদি কেনেকৈ মানুহ অহা যাহা কৰিব মানে আধা কাম হৈছে আধা কাম কৰা নাই আৰু কয় কি আধা কৰি দিম আধা কৰি নেদাও আমি সেইটো কথা নেকি এনেকৈ হ'লে নালাটো কেনে হ'ব মানুহ কেনেকৈ আহিব ভালটো কৰি দিবা লাগিব সৰু বাচ্চা চলিগিলা স্কুলত অহা যাহা কৰে অকস্মাত পৰি যাব এইটো কথা নেকি এই জাকিৰ হুছেইনে আহি থাকে কামগিলা কৰবা কৈ থাকে হেৰি কৰি থাকে তাহোন গুৰুত্ব নেদে আৰু কয় কি হেৰি নাই এই ওপৰৰ হেৰি প্লেটগিলা দিয়াৰ অৰ্ডাৰ নাই এই ঠিকাদাৰে কয় মহৰীটো কয় মহৰীটোৰ তাৰে লৈ লাগছিলোঁ মই একদিন এই মহৰীটোৰ লগত এই নালাৰ কাম মোৰ কাৰণে এখন পাটনা পাতি দি গৈছে আৰু কাৰো নেদে নেদবা লগা হ'লে এই কামটো সেইকাৰণে আমি বন্ধ কৰি দিছোঁ আঠ ন মাহ হ'ল ইয়াৰ আগতে এজন পৰিছে তোৰ ল'ৰাটো ৰ'দৰ মাজত পৰিছে তাৰ জাতগুণটো ইয়াৰ মহিয়াত অকণ হ'ল সি বাচি গৈছে ইয়াৰ কিবা ভাগ্য এই জাকিৰ হুছেইনে আজি 8 মাহ 9 মাহ হ'ল জাকিৰ হুছেইন এই ইঞ্জিনিয়াৰটো এই কামখিনি কৰিব লাগে না আজি অত দিন হ'ল কামখিনি কৰা নাই কমচে কম মানুহৰ বাটৰ আগদিনা শ্লেপবিলাক ঢালি দিব লাগে না তাৰ আগত পিছত কৰা কামবিলাক নতুনকৈ কৰি কেনে গোটেই কাম ক্লিয়াৰ দিছে আৰু নতুন কাম আৰম্ভ কৰিছে এইখিনি কাম আৰম্ভ হোৱা নাই আপোনালোকে তেওঁক কৈছিল নেকি ইয়াৰ আগতে কোৱা হৈছে কাক কৈছিল জাকিৰ হুছেইনক তাৰপিছত গুৰুত্ব নিদিয়ে নেকি গুৰুত্ব দিয়াই নাই কামখিনি গুৰুত্ব নিদিয়াৰ কাৰণে আজি এইখিনি হ'ল গুৰুত্ব নিদিয়াৰ কাৰণেতো এইখিনি হ'ল কিমান বছৰে বাচ্চা পৰিছে ট্ৰেইনত এই বাচ্চা পৰিছে এটা তিনিটা চব আঘাত হৈছে গুৰুত্ব আঘাত হৈছে ন সৰুটো আগত হৈছে তাৰ আগতে গুণা চুনা পিন্ধি ৰ'দ বান্ধা আছিলে এই মছলা ঢালা নাছিলে এই কষ্টত মানে নিজ ইচ্ছামতে কাম কৰি আছে নেকি নিজ ইচ্ছামতে কাম কৰি আছে শ্লিপবিলাক ঢালি দিব লাগে না মানুহৰ বাটৰ আগবিলাক ইমান অসুবিধা হৈ আছে এখন টিং পাতৰ বেৰা দিলে কি হ'ব কেইদিন টিকিব এই বাঁহৰ বেৰা সম্পূৰ্ণ খোলা কৰি ৰাখিছে ড্ৰেইনটো ন সম্পূৰ্ণ গোটেই ড্ৰেইন খোলা আছে কোনো গুৰুত্ব নিদিয়ে কোনো গুৰুত্বই দিয়া নাই ইয়াৰ আগৰখিনি গোটেইখিনি কাম ক্লিয়াৰ তাৰ পৰা এইখিনি জেগা খালে বাকী আছে হ'ল এইখিনি সিহঁতৰ ভুলৰ কাৰণে হ'ল ইয়াত মানে এই জাকিৰ হুছেইনৰ ভুলৰ কাৰণে ইঞ্জিনিয়াৰ জাকিৰ হুছেইন তেওঁক গুৰুত্ব দিব লাগে না নালাগে এইখিনি কাম যদি হয় এইখিনি কাম কিয় নহয় এইখিনি কাম এমপি পাইছে এমপিৰ কামখিনি পটাপট ক্লিয়াৰ হৈছে এইখিনি কাম ক্লিয়াৰ নহয় নেকি কোনো গুৰুত্বই দিয়া নাই এইখিনি কামত আজি ইমান দুৰ্ঘটনা হ'ল এটা দুৰ্ঘটনা হ'ল ইফালে এই বাচ্চাটো যদি মৰি যায় ৰেস্কিউ দিব এই গুৱাহাটী মেডিকেল নিছে